Fuluni KSA Atumpen Dapatir Pipon Inwang for KSA Atumpen Fuluni head branch Atum. The free coaching especially for HSLC student to offer so program immigration along Nilifan chief guest ay sab ng hangpon mo lapen itong pitching hon iyam muduram lecture sami guest of honor ay sab ng dudun lo lapen that only no student atum pen thekon lo tum chithan chimun pon lo lapen puthot nason our sai KSA tum ke claim kon sona ke organize pon apportmently KSA central committee especially itong pitching hon budho tera KSA president lapen General Secretary Barnabas Killing ala tum initiative campaign ajoksi Fuluni head branch atum nasona program organize long aposiala itu mafan nason campaign ke campaign akiru pilo apen education awareness program lo KSA tum ha 2022 aning campaign campaign bom ala so KSA president ex president ono tansing timung tumpen itun chilang rapet tempon rapet nang adak budho tirang mata dolo non sami elantun haya kam ke claim along awareness quality education ke ban ji afan tamatha ke claim ke dolo ni katame hirjumi dolo lapet student problem kapek dul sami ni katame elantun nang ni ajab dun thiji lapet ke ban ji ni sami ke claim pon thik pamit ke ji afan similia ki ropilo lapet dr tulira mo CM Karbiang Autonomous Council CM afan kiru pinai alang likat ame Karbiang long loke chali anat ke paprang pon thekji ke klem pon thekji afan kat ame alang li ninga klong pen ni fan same jakong mate free hand ng PC ke klem ke dam ka dok ave oversize same itu paprang pon thek pon bom long kasi lalu special te babang ke itu prior permission afan on process lo non ke finance lo sigolo already chief minister pang approval claim lo within so ayarang mong itong kabjin pen advertisement pilong po on process lo kan আজি কাৰ্বি ছাত্ৰ সংগঠন ফুলনি এডভান্স জৰিয়তে অনুষ্ঠিত হোৱা 3 মাহৰ যিটো ফ্ৰী কোচিং যিটো ছাত্ৰীসকলৰ কাৰণে তেওঁলোকে ডাঙৰ এটা পদক্ষেপ তেওঁলোকে হাতত লৈছে গতিকে আজি আমি এই উদ্বোধনী সভা আমাক নিমন্ত্ৰণ কৰিছে আৰু সভাতে আমাৰ মুখ্য অতিথি হিচাপে কাৰ্বি আংলং অটোনমাস কাউন্সিল মাননীয় EM এডুকেশ্যন বিভাগৰ ৰিচাৰ্ড টকবি ডাঙৰীয়াৰ লগতে মই তেওঁলোকে নিমন্ত্ৰণ কৰাৰ বাবে মই উপস্থিত হৈ যথেষ্ট মোৰো খুবেই আনন্দিত হৈছোঁ কাৰণ এই যেটো ক্লাস 10 পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ক্লাস 10 ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই সময় যদি তেওঁলোকৰ ভাল শিক্ষা যদি দিব পাৰে তেতিয়া তেওঁলোকৰ যেটো আগন্তুৰ যিকোনো পৰীক্ষা হওক তেওঁলোকে ভালকৈ উত্তীৰ্ণ হ'ব পাৰিব গতিকে তেওঁলোকে হেতু চিন্তা কৰি ছাত্ৰ সংগঠনসকলে হেতু চিন্তা কৰি তেওঁলোকে এইখিনি পদক্ষেপ লৈছে গতিকে আমাৰ ফালৰ পৰা তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ বহুত ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা ক্ষেত্ৰত সবে কষ্ট কৰে কিন্তু কেনে পাস কৰিব লাগে হেখিনি আইডিয়া কিছু ছাত্ৰ ছাত্ৰীসকলে নাথাকে গতিকে আজি বহুত ব্যক্তিয়ে তেওঁলোকে এৱাৰনেছ হিচাপে তেওঁলোকে মতামত দিছে যে এজন ছাত্ৰ কেনে ধৰণে পঢ়িব লাগে বা এজন ছাত্ৰীয়ে কেনে ধৰণে পঢ়ি মেট্ৰিক ভাল পাস কৰি আহিব হেখিনি গুটেই তেওঁলোকৰ মনৰ কথা তেওঁলোকক মানে এটা জ্ঞান দি গৈছে গতিকে ভাল লাগিছে আৰু ছাত্ৰ সংগঠনসকলে তেনে ধৰণৰ যেটো পদক্ষেপ হৈছে তেওঁলোকক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ 3 মাহ যেটো ফ্ৰী কোচিং ৰাখিব বিচাৰিছে গতিকে 3 মাহ যেটো ফ্ৰী কোচিং সকলো ছাত্ৰ ছাত্ৰীসকলে সহযোগ দিব লাগে অংশগ্ৰহণ কৰিব লাগে বুলি মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ ঠিক আছে বেলেগ কথা নাই ছাত্ৰ সংগঠনসকলৰ কাৰণে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন নাই তেওঁলোকে নিজস্ব কষ্ট কৰিছে ছাত্ৰ সংগঠনসকলে KSA বুলি তেওঁলোকে এক্টিভিটিজ এটা কৰিব বিচাৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল শিক্ষা দিবলৈ কাৰণে তেওঁলোকে পদক্ষেপ লৈছে গতিকে তেওঁলোকৰ নিজে চেষ্টা কৰিছে গতিকে তাৰ ভিতৰত যদি সহায় কৰিব লাগে আমি আছো ফলে এডুকেশ্যন মাননীয় EM আছে ৰিচাৰ্ড টকবি ডাঙৰীয়া তেখেতে অলপ আগতে স্পষ্ট কৈছে
যে কিবা অসুবিধা থাকিলে তেখেতে সহায় কৰিবলৈ কাৰণে সদায় সাজু আছে বুলি কৈছে মই আছো যে এই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কি অসুবিধা এই অসুবিধাবিলাক যাতে পূৰণ কৰাৰ স্বাৰ্থত মই তেওঁলোকৰ লগত মই আছো